কাক ভোট দিওঁনে এইবাৰ? কাবাক ভোট দিলেই হ'ল, আমাৰনো কি যায়। ডেকা ল'ৰা ভোট সদায় ভাবি চিন্তি দিবা। 83 চনৰ নিৰ্বাচন আৰু সেই দিনবোৰৰ কথা মনত পেলাবা। কি হৈছিলনো তেতিয়া? তেতিয়াৰ সেই বৰ্বৰ চৰকাৰখনে এনে এক কলা আইন আনিছিল যাৰ ফলত ভূমিপুত্ৰৰ মাটি এই অচিনাকি মানুহক দখল কৰিব দিয়া হৈছিলে। তেনেহ'লে আপোনালোকে এনে অন্যায়ৰ প্ৰতিবাদ নকৰিলে কিয়? বিৰোধিতা কৰিছিলোঁ, প্ৰবল বিৰোধিতা কৰিছিলোঁ, আনকি নিৰ্বাচন বৰ্জন পৰ্যন্ত কৰিছিলোঁ, যাৰ ফলত আমাৰ 3000 লোকৰ জীৱন শেষ হৈ গৈছিল। অসমৰ থলুৱা লোকৰ অধিকাৰকাৰী তেজেৰে ফাকুৱা খেলিছিল পূৰ্বৰ চৰকাৰখনে। সেই দিনবোৰৰ কথা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। খিলঞ্জীয়াক সংকটলৈ ঠেলি দিয়া সেই দিনবোৰ মনত ৰাখিছে অসমে। 70 বছৰৰ অৱহেলা মনত ৰাখিছে অসমে।